সকলোকে নমস্কাৰ জনাইছোঁ। আজি যিটো টপিকৰ ওপৰত ক'ব গৈ আছোঁ সেইটো বহুত ইম্পৰ্টেণ্ট হয়। এটা এডভাৰটাইজমেণ্ট দেখিবলৈ পোৱা গৈছে, মানে আপুনি যেতিয়া ইউটিউবটো খুলিব আপোনাৰ আগত এটা এডভাৰটাইজমেণ্ট আহে, যিটো এটা স্মাৰ্টফোনৰ হয়, যাৰ নাম ক্ৰিপ্টন K5। আৰু আপুনি দেখিবলৈ পাইছে ইয়াত লিখা আছে প্ৰায় 5,000 টকাৰ ভিতৰত 8GB RAM আৰু 128GB ইণ্টাৰনেল ষ্ট'ৰেজৰ সৈতে এইটো এটা মোবাইল হয়। এতিয়া আপুনি যেতিয়াই এই এডভাৰটাইজমেণ্টটোত মানে এই এডটোত ক্লিক কৰিব তেতিয়া আপোনাৰ মোবাইলত এটা ৱেব পেজ খোল খাব, আৰু এই ৱেব পেজটোৰ নাম হৈছে easyphone.com। আৰু ইয়াতে আপুনি গোটেই স্মাৰ্টফোনটোৰ ফিচাৰবিলাক দেখিবলৈ পাব, মানে ফোনটোৰ ভিতৰত ক'ত কি আছে, ফোনটোত কেনেকুৱা কি, গোটেইবিলাক এই ৱেবছাইটটোত আপুনি যাই তাত চাব পাৰিব। এতিয়া মোবাইলটোত 8GB RAM 128GB ইণ্টাৰনেল ষ্ট'ৰেজৰ উপৰিও কোৱালকম স্নেপড্ৰেগন 730G চিপেডো মানে এই মোবাইলটোত ফিচাৰটো আছে। লগতে 64 মেগাপিক্সেল কোৱাড কেমেৰা ছেটআপ আৰু তাৰ লগতে 32 মেগাপিক্সেল ফ্ৰণ্ট কেমেৰা আছে। আৰু তাৰ উপৰিও 15 ৱাট ফাষ্ট চাৰ্জিঙৰ সৈতে 4000 mAh বেটাৰীও এই মোবাইলটোত দেখিবলৈ পোৱা যায়। আৰু ইয়াত আপুনি দেখিবলৈ পাইছে যে স্মাৰ্টফোনটো দেখিবলৈ বহুত ধুনীয়া হয়, লগতে এটা বহুত দামী স্মাৰ্টফোনৰ লগ দিয়ে। কিন্তু প্ৰশ্নটো হ'ল কি ইয়া সঁচানে, মানে এইটো দামত এনেকুৱা এটা স্মাৰ্টফোন পামনে? কিন্তু মই আপোনালোকক কওঁ এইটো এটা ভুৱা ৱেবছাইট হয়, একদম ফ্ৰড ৱেবছাইট। এই ৱেবছাইটটো বনাবলৈ প্ৰায় 2 মাহমান হৈছে। এনেকুৱা বহুত ৱেবছাইট আছে, মানে এনেকুৱা সময়ে সময়ে বহুত ৱেবছাইট আহি থাকে গৈ থাকে, য'ত নেকি কেইদিনমানৰ কাৰণে এনেকুৱা অফাৰবিলাক দিয়ে। আৰু এই ৱেবছাইটবোৰে গুগল এডচেন্সক পইচা দি এডভাৰটাইজটো লিমিটেড টাইমৰ কাৰণে এডভাৰটাইজটো দেখায়। সেইকাৰণে আমাৰ স্ক্ৰীণত এনেকুৱা এডভাৰটাইজমেণ্টবিলাক আহে, আমাৰ স্ক্ৰীণত দেখিবলৈ পোৱা যায়। আৰু যদি আপুনি এই ফোনটো ক্ৰয় কৰে তেতিয়াহ'লে কেতিয়াও আপুনি এইটো নাপাব। বহুত মানুহৰ লগতে এইটো ভুৱা হৈ গৈছে, ফ্ৰড হৈ গৈছে। এনেকুৱা তেওঁলোকে ফোনটো ক্ৰয় কৰে আৰু তেওঁলোকৰ ডেবিট কাৰ্ডৰ পৰা ইতিমধ্যে পইচাও কাটি নিয়ে, কিন্তু সময়ত গৈ তেওঁলোকে ফোনটো নাপায় আৰু ৱেবছাইটটোৰ লগত তেওঁলোকে লিংকো একো কৰিব নোৱাৰে। এতিয়া বহুতে হয়তো ভাবিব পাৰে ফেক কেনেকৈ হ'ব পাৰে, মানে কি ঠিক সঁচা হ'ব পাৰে, নিজৰ ব্ৰেণ্ডটো প্ৰমোশ্যন কৰিবলৈ, মানে নিজৰ ব্ৰেণ্ডটো মানুহৰ আগত চলাবলৈ কম দামতে মোবাইলটো দিছে চাগে। কিন্তু তেনেকুৱা একো নহয়, এইবোৰ ভুৱাই হয়। কাৰণ ইয়াত যিখিনি ফিচাৰ দিছে সেইখিনি ইমান কম প্ৰাইজত কোনো কোম্পানীয়ে আপোনাক দিব নোৱাৰে, এইটো ইম্পচিবল হয়। কাৰণ ইমান কম দামত এনেকুৱা ফিচাৰবিলাক দিলে কোম্পানীৰ প্ৰফিট কি থাকিব আপুনিয়ে ভাবি চাওক। তাৰ উপৰি ইফালে এডভাৰটাইজমেণ্টৰ কাৰণে তেওঁলোকে এক্সট্ৰা খৰচ, ইমানখিনি প্ৰফিট কেতিয়াও নহয়। আৰু এটা মন কৰিবলগীয়া কথা, আপুনি যদি ইয়াৰ ফটোবিলাক ভালদৰে চাই দেখিব পাব যে ফোনটোত যিটো কেমেৰাৰ ফটো আছে সেইবোৰ এডিট কৰি লগাই দিয়া আছে, মানে অৰিজিনেল নহয়। ভালদৰে আপুনি যেতিয়া মন দি চাব তেতিয়া গোটেইখিনি দেখিব পাব। আৰু ইয়াত যিবোৰ ফটো আছে সেইবোৰো ৰিয়েল নহয়, এওঁলোকে নিজে বনাই এই ৱেবছাইটত ফটোবিলাক দিছে। এনেকুৱাকৈ ক্ৰিপ্টন K5 স্মাৰ্টফোনটোৰ দৰে অন্য আৰু বহুত স্মাৰ্টফোন ইয়াত আছে, বহুত মডেলৰ স্মাৰ্টফোন আছে এই ৱেবছাইটটোত। এই আপুনি ভিজিট কৰিলে দেখা পাব। আৰু মই কওঁ এই ৱেবছাইটবিলাক ভিজিট নকৰাই ভাল। এনেকুৱা বহুত ধৰণৰ এড আহে সময়ে সময়ে, য'ত এনেকুৱা অফাৰবিলাক দিয়ে। এইবোৰৰ মুহত পৰি এইবোৰ ক্ৰয় কৰিব নাযাব। মই এইটো কোৱা নাই যে ইউটিউবত অহা এই সকলোবোৰ এডভাৰটাইজমেণ্টে ভুৱা বুলি, মানে এনেকুৱা যিবোৰ আহে ইয়াৰে 95%ে ভুৱা হয়। বাকী আৰু বিভিন্ন ধৰণৰ এড আহে যিবোৰ অৰিজিনেল ব্ৰেণ্ডে প্ৰমোট কৰে, বিভিন্ন ধৰণৰ মিউজিক ইণ্ডাষ্ট্ৰীয়ে প্ৰমোট কৰে, সেইবোৰৰ কথাটো বেলেগ। আৰু কোনবোৰ সঁচা কোনবোৰ মিছা ভালকৈ চালি জাৰি চালেই আপুনি গমেই পাব। অকল মই ইউটিউবৰ কথাই কোৱা নাই, এনেকুৱা এডভাৰটাইজবিলাক বেলেগ ছ'চিয়েল মিডিয়াতো দেখা যায়, বিশেষকৈ টিকটক, ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰতো বিভিন্ন ধৰণৰ এনেকুৱা এডবিলাক আহে। আৰু সেইটো আপুনি নিজেই গম পাব কোনটো সঁচা কোনটো মিছা। বিশেষকৈ এনেকুৱা যিবিলাক হাই লেভেল অফাৰ আহে সেইবিলাকৰ ফালে চকু নিদি সঁচাটো আপুনি ভালদৰে চালি জাৰি চালে গম পাব। আৰু আজিলৈ ভিডিঅ'টোত এইখিনি। যদি ভিডিঅ'টোৰ পৰা আপোনাৰ কিবা অলপ হ'লেও সহায় বা উপকাৰ হোৱা যেন পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।